হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ডিছকাছ কৰিম ক্লাছ 10ৰ MIL ছাবজেক্ট আছামিছৰ চিলেবাছৰ বিষয়ে। হাফ ইয়াৰলি এক্সামত কোনকেইটা চেপ্টাৰ আহিব তাৰ বিষয়ে জানিম। আৰু এটা কথা, যদি তোমালোকে মেট্ৰিক পৰীক্ষাৰ চিলেবাছৰ বিষয়ে নাজানা তেনেহ'লে আমাৰ এই চেনেলত ভিডিঅ' দিয়া আছে, তাৰ পৰা চাই লোৱা। আহা আমি আছামিছৰ চিলেবাছৰ বিষয়ে জানি লওঁ। আছামিছৰ এক্সামটো 100 মাৰ্কছৰ হয় আৰু তাত 3 ঘণ্টা সময় থাকে। গ্ৰুপ এ প্ৰথম আছে গদ্যাংশ, ইয়াত আছে উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি, এইটো হাফ ইয়াৰলিত আহিব। দ্বিতীয়তে আছে ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহা, এই চেপ্টাৰটো হাফ ইয়াৰলিত আহিব। 3 নম্বৰত আছে অৰণ্য যাত্ৰা, এই চেপ্টাৰটো হাফ ইয়াৰলিত আহিব। 4 নম্বৰত আছে পদ্যাংশ, বৰগীত আৰু জিকিৰ, এইটো হাফ ইয়াৰলিত আহিব। 5 নম্বৰত আছে প্ৰশস্তি, এইটো হাফ ইয়াৰলিত আহিব। 6 নম্বৰত আছে ব্যাকৰণ, ব্যাকৰণ কোনখিনি আহিব জানি লোৱা। নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়। নৱম শ্ৰেণীত তোমালোকে যিবিলাক ব্যাকৰণ পঢ়িছিলা তাৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ কৰা, প্ৰত্যয়, এইখিনি হাফ ইয়াৰলিত আহিব। 7 নম্বৰত আছে ভাৱ সম্প্ৰসাৰণ / প্ৰতিবেদন / আবেদন লিখন। পৰীক্ষাতে 3টা দিয়া থাকিব, তোমালোকে ইয়াৰ পৰা যিকোনো এটা কৰিলেই হ'ল, এইটো হাফ ইয়াৰলি এক্সামত আহিব। 8 নম্বৰত আছে ৰচনা, ৰচনাটো হাফ ইয়াৰলিত আহিব, ৰচনাটো 8 মাৰ্কছৰ কাৰণে আহে। 9 নম্বৰত আছে দ্ৰুতপাঠ, দ্ৰুতপাঠ হাফ ইয়াৰলিত আহিব, দ্ৰুতপাঠৰ কাৰণে 10 মাৰ্কছ থাকে। 10 নম্বৰত আছে গদ্যাংশ, প্ৰাচীন ভাৰতীয় শিক্ষা, এইটো হাফ ইয়াৰলিত আহিব। 11 নম্বৰত আছে পদ্যাংশ, ইয়াত আছে ধৰ্জ আৰু ধৰ্বা, এইটো হাফ ইয়াৰলিত আহিব। 12 নম্বৰত আছে ব্যাকৰণ, নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। তোমালোকে নৱম শ্ৰেণীত যিবিলাক ব্যাকৰণ পঢ়িছিলা তাৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, এইখিনি হাফ ইয়াৰলি এক্সামত আহিব। ইয়াই হ'ল টোটেল 100 মাৰ্কছ। যদি এই ভিডিঅ'ৰ পৰা তোমালোকৰ অলপ হেল্প হৈ থাকে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। আৰু আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰতিটো আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। লগতে আমাৰ এই চেনেলত ক্লাছ 9 আৰু 10ৰ জেনেৰেল ছায়েন্স আৰু জেনেৰেল মেথছৰ কমপ্লিট চিলেবাছ পঢ়োৱা হ'ব। আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।